Hey guys, welcome back to my YouTube channel. So guys, Tezpur খবৰটো গম পাইছে গেলা পাতা গৰম 3 দিনৰ পৰা। So guys, মোৰ day 4 কেতিয়া আহিব বহুতে কোৱেশ্চন কৰি আছিলে। So finally day 4 ভিডিঅ' বনাই আছো। চাইড আহিব। মানে কথাটো হ'ল মানে আজি আছিলে Saturday. So মোৰ বেংকৰ অলপ কাম আছিলে। বেংকৰ কামখিনি কৰিলোঁ। এতিয়া মানে ঘৰত আছিলোঁ ভাবিলোঁ কিবা এটা ডে 4 বহুতে কৈ আছিলে ডে 4 লাগে তাৰপিছত ভাবিলোঁ ডে 4 এটা বনাই দিওঁ মানে কথাটো হ'ল আজি আছিলে Saturday, ডিউটি অন আছিলে তো মই অলৰেডি আজি অফ লৈছিলোঁ বেংকৰ কামৰ কাৰণে। তো ভাবিলোঁ কিবা এটা ভিডিঅ' বনাম সেইকাৰণে পুৰা ডেটোৱে পুৰা অফ লৈ ল'লোঁ। কথাটো হ'ল মই যাম এতিয়া আইতাহঁতৰ ঘৰ হ'ল আমবাগানত। তো আমবাগান ক'ব গ'লে ভোংৰাগুৰি ব্ৰিজৰ সেইপাৰে আছে। তো গাইজ তাতে অলপ গাঁৱৰ টাইপ আছে তাতে মানে কি কৰোঁ মানে তাত অলপ ভাল লাগে গাঁৱৰ পৰিৱেশ। তো তাতে আপোনালোকক দেখাম বুলি ভাবিছোঁ গাঁৱত কেনেকৈ কি মানে পৰিস্থিতি মানুহে ফেচ কৰে গৰমত কেনেকৈ কি কৰি আছে। চ' সেইবিলাকে দেখাম বুলি ভাবিছোঁ। তাত ভিডিঅ'টো আপোনালোকে চাই থাকিব। চ' গাইজ ঘৰৰ পৰা ওলাই গ'লোঁ খোজকাঢ়ি যাম আগৰ পৰা টমটম ধৰিম বা টমটমেই আছে আমাৰ তাত তো টমটমেই ধৰিম। তো ভিডিঅ'টো চাই থাকক। গাইজ এইটো আমাৰ বকুলতলা নামঘৰ। চ' গাইজ টমটমত বহি গ'লোঁ এতিয়া টমটমত গৈ আছোঁ তো চাই থাকক। চ' গাইজ ছানছেটৰ ভিউটো চাওক মনটো একদম ভাল লাগি যাব। গাইজ টমটমৰ পৰা নামি গ'লোঁ এতিয়া আমি অটোত উঠিম। তো গাইজ চাই থাকক। চ' গাইজ এটা বস্তু দেখাওঁ আপোনালোকক এইটো চাওক আমাৰ দোলাবাৰী হাইৱেত এই জুবিনদাৰ ফটোটো চাই কিনে মনটো একদম হেৰি লাগি যায়। চ' গাইজ আমি এতিয়া অটোত বহি গ'লোঁ তো এতিয়া আমি গৈ আছোঁ চাই থাকক ভিডিঅ'টো ভাল লাগিব। গাইজ ভিউ চাইছে এইটো ইভিনিং টাইমৰ ভিউ হয়। এইটো আমাৰ ভোংৰাগুৰি ব্ৰিজ চাব পাৰিছে ধুনীয়া। আমি গৈ আছোঁ এতিয়া আপোনালোকে চাই থাকক। চ' গাইজ আহোঁতে সন্ধিয়া হৈ গ'ল অটোৰ পৰা মই জাষ্ট নামিলোঁ। অটোটো বহুত শ্ল' আহিছে মানে সময় লাগিলে বহুত আহোঁতে। তো ভিডিঅ' আৰু ইয়াতে এণ্ড কৰি আছোঁ আৰু কালি কেনেকৈ কি হ'ব তো কালি ডে 5 হিচাপে ভিডিঅ' আপলোড হ'ব। তো প্লিজ চাই কেনে ভাল লাগি থাকে তো ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব এণ্ড লাইক কৰিব। বাই বাই গাইজ।